স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এতিয়া মই আছোঁ পিঠা বনাই কেনে। তো কি পিঠা বনাইছোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু এতিয়া বনাই আছোঁ মই পিঠা। ইফালে হৈ আছে, ইফালে থলোঁ কেইটামান। ইফালে দেউতাই মাছ লৈ আহিল, উজান বজাৰৰ মাছ, ঘাটৰ মাছ বোলে এইটো। তো এয়া তিল পিঠাৰ কাৰণে তিল ৰেডি। যোৱাকালি নাৰিকলৰ বনালোঁ, এতিয়া তিল বনাম। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত পিঠা, তিল পিঠা। আৰু ইয়াত তিল, নাৰিকলৰ পিঠা যোৱাকালিয়ে বনালোঁ। বনাই আছোঁ মই গাহৰি মাংস। আৰু এতিয়া মই মছলা ভাজি আছোঁ মাংসৰ কাৰণে। আৰু ইফালে আলু বিলাহী কাটি থোৱা আছে। আৰু ইফালে আমাৰ চাউল খুন্দিব আছে, মানে পিঠা হৈ গ'ল এইটো ঘিলা পিঠা যিটো কয়, তাৰ কাৰণে এইটো চাউল। আৰু ইয়াতে দি দিলোঁ কেইটামান মটৰ। আৰু ইফালে মাংসত পানী দি দিলোঁ, পূৰা উতলি আছে। এয়া আমাৰ দুপৰীয়াৰ সাজ, ৰাতিৰ সাজ বেলেগ আছে। এখন আমাৰ ছাগলীক খুৱাব গৈ আছোঁ। চাহটোকো পিঠা খোৱাটো কেনেকুৱা খাই তাই। আৰু আজি আমাৰ ৰাতিৰ সাজত আছে, ইফালে আছে ছাগলী মাংস, ইফালে আছে লোকেল চিকেন, আৰু এয়া আছিল মাছ। আমি বনোৱা পিঠা, মই বনাইছিলোঁ যে পিঠাখিনি এয়া কেনেকুৱা হৈছে জনাব। আমাৰ তিলৰ লাড়ু এইমাত্ৰ বনালোঁ, তিলৰ লাড়ুকেইটা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, চাই কেনে পালে কমেণ্ট কৰি জনাব। এইফালে আলু কাটি আছে। ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ।